2004 চনত অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিলে আৰু তেওঁৰ যেটো ডেভেলপমেন্টৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ মাজত পৰিছিল গোটেই ভাৰতবৰ্ষত এটাই কথা আছিল যে অটল বিহাৰী বাজপেয়ী আকৌ প্ৰধানমন্ত্ৰী হ'ব কিন্তু 2004 আমি দেখা পালো কি যে তেওঁ 7টা সাংসদৰ কম হোৱাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলে এইবাৰো গোটেই ভাৰতবৰ্ষত কৈ আছে যে আকৌ এবাৰ মোদী চৰকাৰ যদি হ'ব লাগে তেতিয়া প্ৰত্যেকজন ব্যক্তি গৈ ভোটদান কৰিব লাগিব 100% ভোটদান হ'ব লাগিব তেতিয়াহে মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব পাৰিব কাৰণ প্ৰধানমন্ত্ৰী হ'ব কাৰণে আমাক সাংসদ জিকাব লাগিব এজন সাংসদ যদি হাৰি যায় তেতিয়াহলে হেইটো ইম্প্যাক্ট মোদীৰ ওপৰত পৰিব আমি যদি 400+ লৈ পেলাই যদি আমি চৰকাৰ কৰিব লাগে তেতিয়াহলে আমাৰ নগাঁও সমষ্টিও জিকিব লাগিব আমাৰ অসমৰ 14টা আমাৰ সমষ্টি আমি জিকিব লাগিব আৰু তাৰ বাবে যেটো ক্ষুদ্ৰ ৰাজনীতি কংগ্ৰেছ আৰু AUDF কৰি আছে তেওঁলোকে যেটো 40%ৰ যেটো ৰাজনীতি কৰি আছে আমাৰো যদি 60% যেটো আমাৰ শক্তি আছে সেইখিনি মানুহ যদি 100% ওলাই আহে তেতিয়া বিজেপি কোনেও ৰখাব নোৱাৰিব মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব